আৰু যেতিয়া জন্ম হয় তেতিয়া উশাহ নিশাহ থাকে কিন্তু নাম নাথাকে, আৰু যেতিয়া মৃত্যু হয় তেতিয়া উশাহ নিশাহ নাথাকে কিন্তু নাম নিশ্চয় থাকে। এই নাম আৰু উশাহ নিশাহৰ মাজৰ যাত্ৰাকেই জীৱন বুলি কোৱা হয়। সেয়ে সদায় শ্ৰেষ্ঠ কৰ্ম কৰক, যাতে জীৱনৰ পাছতো আপোনাৰ নাম শ্ৰেষ্ঠ হৈ থাকে। নিজৰ সমস্যা দুখ দুৰ্দশা তেওঁলোককহে কওক যিসকলে আপোনাৰ দুখ কষ্ট বুজাৰ যোগ্য। জীৱনত আপুনি যিমান কম আশা কৰিব তাতকৈ আপুনি বেছি জীৱনত সুখ পাব। গছৰ ডালৰ পৰা সৰা পাতেও ইয়াকেই শিকায় যে যেতিয়া আপুনি কাৰোবাৰ বোজা হৈ পৰিব তেতিয়া আপোনজনেও আপোনাৰ পৰা আঁতৰি যাব। সাগৰৰ পানীয়ে এখন নাও কেতিয়াও ডুবাব নোৱাৰে যেতিয়ালৈকে নাওখনে পানী সোমাবলৈ নিদিয়ে। ঠিক তেনেকৈ পৃথিৱীৰ কোনো নেতিবাচক চিন্তাই আপোনাক নিম্নগামী কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি আপোনাৰ মনত তাক স্থান নিদিয়ে।